আজি কেৰাহীত 2 কেজি ওজনৰ বৰালি মাছ পুৰা তেজাল বৰালি এয়া আমাৰ কুকিল বৰা গুৱাহাটীৰ ৰুম এৰা পাছৰ পৰা আজি এটা ৰিইউনিয়ন দুটাৰ মাজত আৰু যোৰহাটত তাৰো কৰ্মস্থলী যোৰহাটত মোৰো ঘৰ যোৰহাটত গতিকে যোৰহাটৰ পুৰণা ঘৰতে আজি আৰু লিচুবাৰীৰ পৰা এটা এইটো আছিলে ন বৰালি 2 কেজি ওজনৰ এটা প্ৰকাণ্ড তেজাল বৰালি আনি এটা কেৰাহীৰ স্পৰ্শত তেওঁক মেলি দিছোঁ বাকী বৰা এনে মাছটো কেনেকুৱা বাৰু মাছটো কিবা ককিলামুখ নে কি কিবা ককিলামুখ বুলি আমাৰ ইয়াত জেগা আছে যোৰহাটত কিবা ককিলামুখ বুলি জেগা আছে ন মাছটো ভাল 2 কিলো ওজনৰ ভাল মাছ ন এডাল বৰালি তেজাল বৰালি প্ৰকাণ্ড বৰালি গতিকে আজি ভাত সাজ বৰালিৰে সৈতে বৰাৰ সৈতে আমি গ্ৰহণ কৰিম বৰালি জিকা বিলাহী বৰালি আৰু জাতিলা বিলাহী আপোনালোকে বৰালি জুতি কেনেকৈ ফুটিছে পূৰা ফুটিছে আপোনালোকে বৰালি কিহৰ জুতিৰে খাই ভাল পায় এবাৰ কমেণ্টত জনাব ধন্যবাদ তেজাল বৰালি চকচকে থকা বৰালি